আমি সৰুৰ পৰাই শুনি আহিছোঁ যে ছজিনা বা ড্ৰামষ্টিক আমাৰ শৰীৰৰ কাৰণে কিমান ভাল। ছজিনাত আপোনাৰ বহুতো ভিটামিনছ আৰু নিউট্ৰিচেন্স আছে। ড্ৰামষ্টিকৰ কথা ক'লোঁ বুলি আপোনালোকে নাভাবিব যে মই আপোনালোকৰ কাৰণে কোনো ৰেচিপি লৈ আহিছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ। নমস্কাৰ সকলোকে, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ কাৰণে আনিছোঁ RCMৰ ভায়মিনী মৰিংগা ক্ৰীম দ্য কমপ্লিট স্কিন কেয়াৰ। এয়া দেখিছে নহয়, আৰু ইয়াৰ দামটো হৈছে মাত্ৰ 150 টকা আৰু ইয়াৰ নেট ৱেইটটো হৈছে 80 গ্ৰাম। আৰু এইটো বেলেগ একো বস্তু দি নহয়, ড্ৰামষ্টিক বা ছজিনা আপোনালোকে কি কয় সেইটো দিয়ে বনাইছে। আৰু ড্ৰামষ্টিকৰ আপোনালোকে ভাল গুণাগুণবোৰ সকলোৱে জানে, তাত ভিটামিনছ আৰু নিউট্ৰিচেন্স আছে। যেনে হৈছে ভিটামিন এ কলাজেন প্ৰডাকশ্যন বঢ়াই স্কিনত গ্ল' কৰে, আৰু ভিটামিন ই এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টি দি ভৰি থাকে, যিয়ে আপোনাৰ স্কিনত হোৱা ফাইন লাইন ৰিংকলছ দূৰ কৰে আৰু স্কাৰ কম কৰে। ভিটামিন চি স্কিন ফ্ৰী ৰেডিকেল ডেমেজৰ পৰা বচায় আৰু মৰিংগাই স্কিনত হোৱা দাগবোৰো দূৰ কৰে আৰু স্কিনক হেল্ডি গ্ল'য়িং ব্ৰাইট কৰি থয়। মৰিংগাৰ লগত আছে একুৱা গ্লিচাৰিন, হানি আৰু পেকেজিং আপোনালোকে নিজেই দেখিছে। আৰু এবাৰ আপোনালোকে নিজে ট্ৰাই কৰি চাব। ময়ো ইউজ কৰি আছোঁ আৰু ইয়াৰ বহুত বেছি ভাল ৰিজাল্ট পাইছোঁ। আপোনালোকে ইউজ কৰি চাব এবাৰ। আৰু পেকেজিং দেখিছে নহয় এয়া। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাইছে তেন্তে ফ'ল' কৰি ল'ব। বাই বাই।